সকলোকে নমস্কাৰ জনাই আকৌ এটি ভিডিঅ' আৰম্ভ কৰিছোঁ। শুভ সন্ধিয়া। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। গোটেই দিনটো ব্যস্ততাৰ পৰা আঁতৰি আহি এইখিনি আমাৰ নিজৰ সময়। আচলতে আমি সকলোৱে অলপমান হ'লেও সময় নিজক দিয়াটো খুব প্ৰয়োজন। গোটেই দিনটোৰ কামৰ ব্যস্ততা, ৱৰ্কলোড, টেনশ্যনছ এইবোৰৰ পৰা আঁতৰি আহি অলপমান ৰিফ্ৰেছমেণ্টৰ আমাক খুব প্ৰয়োজন, নহয়নে? আজি অলপমান ওলাই গ'লোঁ। একচুৱেলি মোৰ এগৰাকী ফ্ৰেণ্ডৰ ঘৰৰ ওচৰত থকা এখন কেফেলৈ তাই মোক মাতি পঠিয়ালে। তাত গ'লোঁ, খুব ভাল লাগিল। এয়া যে ভিডিঅ'ত দেখিছে তেওঁলোক তাইৰে ফ্ৰেণ্ড। তেওঁলোকক আজি মই ফাৰ্ষ্ট টাইমৰ কাৰণে লগ পালোঁ। খুব ভাল লাগিল, খুব এনজয় কৰিলোঁ আৰু তেওঁলোকৰ গান শুনিলোঁ। আজি সন্ধিয়াটো মোৰ বাবে এটি উপহাৰ আৰু তেওঁলোকক থেংক ইউ ছ' মাছ মোক ইমান এটা ধুনীয়া সন্ধিয়া উপহাৰ দিয়াৰ বাবে। আৰু আপোনালোকে জনাবচোন আপোনালোকৰ সন্ধিয়াবোৰ আপোনালোকে কেনেদৰে পাৰ কৰে। আজিলৈ আহোঁ, বাই।